হাই ভিউৱাৰ্ছ, আজি মই বনাব ওলাইছোঁ এয়া আন্দা পকোৰা। আৰু এইফালে পকোৰা বনাবৰ কাৰণে মাৰি লৈছোঁ বেচন। আৰু এইফালে কেৰাহীত তেল গৰমে হৈ আছে। আৰু এইফালে দেখিছে এয়া পকৰি বনাবৰ কাৰণে মাৰি লৈছোঁ বেচন। আৰু এটা এটাকৈ ইয়াত দি দিম বেচনত। এয়া দেখিছে, এতিয়া ধুনীয়াকৈ বেচনখিনি মিহলাই লৈ তেলত ধুনীয়াকৈ দি দিম এটা এটাকৈ। বৰ্তমান দিয়া হৈ গ'লগৈ। সিজি উঠাৰ পিছত নিজে নিজে ওপৰলৈ উঠি আহে। আমি ৰঙা হোৱালৈকে চাই আছিলোঁ, গতিকে এতিয়া ৰঙা হৈ গ'লগৈ। গতিকে লাহেকৈ উলিয়াম এতিয়া। এয়া দেখিছে ইমান ধুনীয়াকৈ সিজি উঠিছে। আৰু এয়া আমি ধুনীয়াকৈ এটা বাচনত উলিয়াই দিছোঁ। আৰু এতিয়া আমি বনাম পকোৰা। এয়া দেখিছে এটা এটাকৈ দি থাকিম তেলত। আৰু পুৰাপুৰি দিয়া হৈ গৈছেগৈ, পকৰি বনোৱা হৈ গৈছেগৈ। লাহেকৈ অলপ অলপকৈ লৰাই দি থাকিম। অকণমান গল্ডেন কালাৰ হোৱালৈকে চাই থাকিম আমি। আৰু এয়া দেখিছে ধুনীয়াকৈ গল্ডেন কালাৰ হৈ গৈছেগৈ। আৰু অলপ সিজাৰ পিছতে আমি উলিয়াই দিম। এয়া যিহেতু সম্পূৰ্ণ গল্ডেন কালাৰ হৈ গ'লগৈ, ধুনীয়াকৈ সিজি উঠিছে। গতিকে আমি এটা বাচনত উলিয়াম। ধুনীয়াকৈ উলিয়াই দিছোঁ।